চুমি ভাগৱতীৰ কথা আৰু আবৃত্তিৰে অভিশপ্ত 2020। অইনবাৰৰ দৰে এইবাৰো আদৰিছিল সকলোৱে নৱবৰ্ষ 2020। সকলোৱে কৰিছিল আনন্দ উল্লাস। দুচকুত আছিল হেজাৰ সপোন। নতুন বছৰত নতুন কিবা এটা কৰাৰ মন। কোনোৱে হয়তো জীৱনটো নতুনকৈ আৰম্ভ কৰিব বিচাৰিছিল। কিন্তু এই 2020 হৈ পৰিল বৰ্তমান অভিশপ্ত। কেব আহিলে, সকলো উঠি পৰি লাগিল। বহুতো শ্বহীদ হ'ল। তাৰ পিছত আহিল কাৰ বতাহে কোবাই থকাৰ সময়তে আহিল আকৌ অভিশপ্ত 2020ৰ আন এটা নতুন ৰূপ, COVID-19। ইজনৰ পিছত সিজন লোকৰ মৃত্যু, ঘৰে ঘৰে কান্দোনৰ ৰোল। প্ৰথমবাৰৰ বাবে অসমীয়াই চেনেহৰ বহাগৰ বিহুটি পাতিব নোৱাৰিলে। আনন্দৰ সময়ত নিৰানন্দই ঠাই ল'লে অসমীয়াৰ চোতালত। তাৰ পিছত আহিল আকৌ নিজকে জীৱ শ্ৰেষ্ঠ বুলি কোৱা জন্তুতকৈও অধম সিহঁতবোৰৰ কথা। কেৰেলাৰ সেই সন্তান সম্ভৱা হাতীজনীৰ কি দোষ আছিল? আৰু তাইৰ পেটৰ পোৱালিটোক পৃথিৱীখন এবাৰ চাবও নিদিলে সিহঁতে। মাৰি পেলালে। আৰু সেই খাটি খোৱা সনাতন ডেকাৰ কি ইমান দুখ আছিল যাৰ বাবে এনেকুৱা কৰিবলগীয়া হ'ল? সিদিনা চাহ বাগিচাৰ মাজত দেৱাশিষ গগৈ। মানুহ ইমান তললৈ যাব পাৰেনে? মৰিয়াই হত্যা কৰিলে সিহঁতে। অভিনীল ঘটনাৰ পুনৰাবৃত্তি ঘটিল। তথাপি জানো হত্যাকাৰীয়ে মুক্ত আকাশৰ তলত নিৰাপদে ঘূৰি ফুৰা নাই? কিয় আজিও দোষীয়ে শাস্তি পোৱা নাই? কিয়? বাঘজানুৰ জুয়ে মানুহৰ মন পুৰি ছাই কৰি পেলালে। কাৰোবাৰ শিৰৰ সেন্দুৰকণ কাঢ়ি পুত্ৰক দেউতাকৰ মৰমৰ পৰা বঞ্চিত কৰিলে। সকলো কাঢ়ি নিলে এই অভিশপ্ত 2020। বলিউডৰ উজ্জ্বল ফুটাতৰা চিৰদিনৰ বাবে নোহোৱা হ'ল। সকলোকে জীয়াই থাকিবলৈ কৈ হাৰিও যে জিকিব পাৰি সেয়া শিকাই থৈ নিজেই হাৰি গ'ল জীৱন যুঁজত। যাৰ বাবে ল'লে জীৱনৰ চৰম সিদ্ধান্ত। সেয়াই হৈছে অভিশপ্ত 2020। আৰু কি হ'বলৈ আছে নেজানো, কিন্তু ইয়াতেই যাতে সমাপ্ত হয় অভিশপ্ত 2020। তাৰেই প্ৰাৰ্থনা কৰোঁ নেদেখাজনৰ ওচৰত। আৰম্ভ হওক নতুনকৈ প্ৰগতিৰ 2020। সকলো সমস্যাৰ সমাধান হওক। পুনৰ ভৰি পৰক পৃথিৱী প্ৰাপ্তিৰ হেঁপাহেৰে। অতি সোনকালে বিনাশ ঘটক এই শব্দটিৰ অভিশপ্ত।